এয়া চাটনিৰ বাবে উপকৰণ লৈছো এয়া মোৱা মাছ কেইটামান তাৰ পিছত বুটৰ বাকলি গুচাই লৈছো এয়া হল পদিনাৰ পাত কেইখিলামান এয়া মিডিয়াম সাইজৰ পিয়াজ এটা মিহিকৈ কাটি লৈছো এয়া নৰসিংহৰ কুমলীয়া পাত এয়া কেইফুটামান 6-7 ফুটামান নহৰু কেঁচা এইবোৰ এতিয়া মিক্সিত দি লম এয়া মিক্সাৰত সৰু বাটিটোত মাছ দিলো তাৰ পিছত এয়া বুট বাকলি গুচাই লোৱা তাৰ পিছত এয়া নহৰু এয়া জলকীয়া যাতে মিক্স হৈ যায় সেইভাবে এনেকৈ দিছো তাৰ পিছত পদিনাৰ পাত তাৰ পিছত এয়া নৰসিংহৰ কুমলীয়া পাতবোৰ দিলো তাৰ পিছত এতিয়া ঘুৰাই দিম আৰু পিয়াজখিনি পিছত দি দিম দেই এইখিনি পিয়াজ এয়া আধা চামুচ মিঠাতেল তাৰ পিছত এয়া অসমীয়াৰ খাৰ কলৰ খাৰ তাৰ পিছত এচামুচ নিমখ এয়া চাটনি হৈ গল ৰেডি এতিয়া কেঁচা পিয়াজখিনি মিক্স কৰি দি দিম এতিয়া পৰিবেশনৰ বাবে সাজু হৈ গল